নমস্কাৰ আজি আমি 4.1 অধ্যায়ৰ 2 নম্বৰ প্ৰশ্নটোৰ 3 আৰু 4 নম্বৰ প্ৰশ্ন সমাধান কৰিবলৈ চেষ্টা কৰিম। প্ৰশ্নটো হ'ল 3 নম্বৰটো ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ। তেওঁলোকৰ বয়সৰ গুণফল বছৰত আজিৰ পৰা 3 বছৰ পাছত হ'বগৈ 360। ৰামৰ বৰ্তমান বয়স উলিয়াব লাগে। এতিয়া আমি প্ৰথমতে ধৰা হ'ল ৰামৰ বৰ্তমান বয়স x বছৰ। 3 নম্বৰ ধৰা হ'ল ৰামৰ বৰ্তমান বয়স x বছৰ। এতেকে মাকৰ বৰ্তমান বয়স 26 বছৰ ডাঙৰ যিহেতু x + 26 বছৰ। 3 বছৰ পাছত ৰামৰ বয়স x + 3 বছৰ, মাকৰ বয়স x + 26 + 3 = x + 29 বছৰ। এতিয়া প্ৰশ্ন মতে বাই দ্য কুৱেশ্যন তেওঁলোকৰ বয়সৰ গুণফল 3 বছৰ পাছত x + 3 × x + 29 = 360 নাইবা x × x + 29 + 3 × x + 29 = 360 নাইবা x × x x² + 29x + 3x + 87 = 360 নাইবা x² এটো হৈ গ'ল +32x + 87 - 360 = 0 নাইবা x² + 32x - 360 পৰা 87 মাইনাছ কৰিলে হ'ব এইটো হৈ যাব 360 - 87 372 -273 = 0। এইটোৱে আমি উলিয়াবলগীয়া সমীকৰণ। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে। যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'লহেঁতেন তেন্তে একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ল'লেহেঁতেন। আমি ৰেলখনৰ দ্ৰুতি উলিয়াব লাগে। এতিয়া আমি এই প্ৰশ্নটো বচাই দিছোঁ। আমি 4 নম্বৰ প্ৰশ্নৰ উত্তৰ কৰিম। ইয়াত দুটা কেছ আছে। কেছ 1 ধৰি ল'লো কেছ 1ত দূৰত্ব ডিষ্টেন্স = 480 কিলোমিটাৰ। আমি ইংৰাজীতে লিখিছোঁ। ধৰা হ'ল স্পীড লেট স্পীড be x meter. Speed equals to x meter. X meter. X kilometer per hour. X kilometer per hour. Speed. তেনেহ'লে আমি জানো speed = distance by time অৰ্থাৎ দ্ৰুতি দূৰত্ব প্ৰতি সময়। অসমীয়াত ক'বলৈ গ'লে আমি ইয়াক ধৰি লৈছিলোঁ x কিলোমিটাৰ। x = 480/t। এতিয়া tটো যদি ইফালে লৈ যাওঁ xটো ইফালে লৈ আহোঁ তেনেহ'লে t = হৈ যাব 480/x। এইটো কেছ 1। আকৌ যদি কেছ 2 চাওঁ
distance to আমাৰ কি আছে distance is equal to 480 কিলোমিটাৰ 480 কিলোমিটাৰ distance 480 কিলোমিটাৰ আছে তাৰ পিছতে আমাৰ স্পীড টু আমাৰ কমি গ'ল 8 কিলোমিটাৰ কমি গ'ল স্পীড s is equal to 8 কিলোমিটাৰ আমাৰ কমি গ'ল x minus 8 কিলোমিটাৰ per hour এতিয়া যদি আমাৰ স্পীড কমি যায় তেনেহলে আকৌ আমি আগৰ ফৰ্মুলাটি s is equal to speed is equal to distance by time দ্ৰুতি is equal to দূৰত্ব প্ৰতি সময় নাইবা স্পীড টু আমি লিখিব x minus e is equal to 480 by t t to যদি ইফালে লৈ আহো t is equal to 480 by x minus 8 এতিয়া এই দুটা কেস মতে আমাৰ এটা প্ৰশ্নটো হ'ল যে যদি এই দুটি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'ল হেতেন তেন্তে একে সমান দূৰত্ব আগুৱাবলৈ 3 ঘণ্টা সময় বেছি ল'লে হেতেন কোনটোৱে বেছি সময় ল'লে হেতেন 3 ঘণ্টা সময় যদি আমাৰ স্পীডটো প্ৰতি ঘণ্টা কমাই দিলো হয় ইয়াত যদি কমাই দিলো হয় ইয়াত 3 ঘণ্টা বেছিকে ল'ব অৰ্থাৎ আমাৰ প্ৰশ্নবোৰে আমাৰ ইকুৱেশ্যন কি হ'ব 480 by মনত ৰাখিবা 480 by x minus 8 it will done minus 480 by x বেছি সময় ল'লে কিমান সময় বেছি ল'লে 3 ঘণ্টা সময় ল'লে এইটোৱে আমাৰ সমীকৰণ এতিয়া আমি এই সমীকৰণটোৰ লসাগু ল'ম x into x minus 8 যদি x minus 8 কাটা গ'ল অকল থাকিলে 480 minus yet x or x kata gol okol thakile x minus 8 480 into x minus 8 is equal to 3 iti ei samasya to ami jodi samadhan koru ami uttor pam upor hoy gol 480 minus 480 x 8 minus x kata গৈছে x asile 480x 480x minus 480x minus a plus হৈ গল 8 into 480 গল 8 0 is 0 8 8 is 64 6 carry 32 plus 6 38 আৰু তলত হল x square minus 8x is equal to 3 এতিয়া 480x আমি কাটিব পাৰো 480x আমি ক্যান্সেল কৰিলো এইটো আৰু এইটো বজৰ পূৰণ হ'ব 3 into x square 3x square minus 3 into 8x 24x আৰু equals to 3840 itu jadi আমি এখানে আনো 3x square minus 24x minus 3840 equals to 0 এটা গুটি এটা তিনিৰে আমি ক্যান্সেল কৰিব পাৰো 9 বা x square minus 8x minus তিনিৰে যদি কৰো তিনিৰে গল 3 equals 6 equals 3 চৌবিশ এইটোৱে আমাৰ নিৰ্ণয় সমীকৰণ তলত লিখিব পাৰো এইটোৱে আমাৰ নিৰ্ণয় গতিকে এই পিছৰ প্ৰশ্নসমূহ চাই থাকিবৰ বাবে পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিব আৰু ভিডিঅ'টো সাবস্ক্ৰাইব